হেল্ল' এভৰিৱান। আজি মই আলোচনা কৰিম এটা এক্সাইটিং প্ৰফেশ্যনৰ কথা, যিটো হ'ল মেডিকেল লেবৰেটৰী টেকন'লজি। এইটো প্ৰফেশ্যন বৰ্তমান সময়ত বহুত পপুলাৰ, কাৰণ মেডিকেল বা হেল্থ কেয়াৰ ফিল্ডত কাম কৰাৰ বাবে ইয়াতকৈ আৰু সহজ উপায় থাকিব নোৱাৰে। এইখিনিতে আপোনালোকৰ মনত হয়তো বহুত কেইটা প্ৰশ্ন এৰাইজ হৈছে। ফাৰ্ষ্ট, মেডিকেল লেবৰেটৰী টেকন'লজি মানেনো কি? ছেকেণ্ড, লেবৰেটৰী টেকন'লজিষ্ট কেনেকৈ হ'ব পাৰি? থাৰ্ড, লেবৰেটৰী টেকন'লজিষ্ট হ'বলৈ এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগে? এণ্ড ফ'ৰ্থ, লেবৰেটৰী টেকন'লজিষ্টবিলাকৰ চেলেৰি কিমান? এই সকলো কথা এই ভিডিঅ'টোত আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। এতিয়া ইণ্টাৰেষ্টিং কথাটো হ'ল, লেবৰেটৰী এটাতো আকৌ বহুতো বেলেগ বেলেগ ডিপাৰ্টমেণ্ট থাকে। ফৰ এক্সাম্পল, বায়'কেমিষ্ট্ৰি। এই ডিপাৰ্টমেণ্টত লিভাৰ, কিডনী, কলেষ্ট্ৰল বা ডায়েবেটিক্সৰ লগত জড়িত যিবিলাক টেষ্ট থাকে, সেই টেষ্টবিলাক কৰা হয়। তাৰপিছত হ'ল মাইক্ৰ'বায়'লজি ডিপাৰ্টমেণ্ট। এই ডিপাৰ্টমেণ্টটোৱে যদি কোনোবা ব্যক্তি বেক্টেৰিয়া বা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়, যেনেকুৱা কৰোণা ভাইৰাছ, তাৰ লগত জড়িত যিবিলাক টেষ্ট থাকে, সেই টেষ্টবিলাক পাৰফৰ্ম কৰে। নেক্সট হ'ল হেমাট'লজি ডিপাৰ্টমেণ্ট। এই ডিপাৰ্টমেণ্টটোত ব্লাড বা তেজৰ লগত জড়িত টেষ্ট, ফৰ এক্সাম্পল RBC কাউণ্ট, WBC কাউণ্ট বা CBC, এই টেষ্টবিলাক পাৰফৰ্ম কৰা হয়। CBC মানে হ'ল কমপ্লিট ব্লাড চেল কাউণ্ট। এতিয়া জানো আহক, মেডিকেল লেবৰেটৰী টেকন'লজিত আমি কেনেকৈ কেৰিয়াৰ বনাব পাৰোঁ। মেডিকেল লেবৰেটৰী টেকন'লজি প্ৰফেশ্যনটোত আমি দুই ধৰণে সোমাব পাৰোঁ। এইডাৰ BMLT অৰ্থাৎ বেচেলৰ অফ মেডিকেল লেবৰেটৰী টেকন'লজি, অৰ DMLT ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকন'লজি। ইয়াৰে BMLT কোৰ্চটো 3.5 বছৰীয়া হয়, আৰু যিটো ডিপ্ল'মা কোৰ্চ, সেই কোৰ্চটো 2 ইয়াৰ্ছৰ কোৰ্চ। ইয়াত এটা কনফিউজ থাকে যে কোনটো কোৰ্চ কৰাটো বেছি ভাল হ'ব, BMLT নে DMLT। তেতিয়াও যদি মোৰ জেনুইন এনচাৰটো হয়, সেইটো হ'ব BMLT, কাৰণ BMLT কোৰ্চটোৰ DMLTতকৈ স্ক'প বহুত বেছি। যদি আমি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কওঁ, তেতিয়াহ'লে 12th ছায়েন্স উইথ PCB, ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজিৰে পাছ হ'ব লাগে। আৰু পাৰ্চেণ্টেজ ইনষ্টিটিউটবিলাকৰ ওপৰত ডিপেণ্ড কৰে, তেওঁলোকে কিমান মিনিমাম পাৰ্চেণ্টেজৰ পৰা এডমিশ্যন এলাউ কৰে। নাও লেটছ টক এবাউট ডিফাৰেণ্ট কেৰিয়াৰ অপৰচুনিটিজ আফটাৰ কমপ্লিটিং দ্য BMLT কোৰ্চ। BMLT কৰাৰ পিছত আমাৰ হাতত বহুতো কেৰিয়াৰ অপৰচুনিটি থাকে। প্ৰথমটো হ'ল লেবৰেটৰী টেকন'লজিষ্ট। MLT টেকন'লজিষ্টবিলাকে হস্পিটেল বা ডায়েগনষ্টিক চেণ্টাৰবিলাকত লেবৰেটৰী টেকন'লজিষ্ট হিচাপে কাম কৰিব পাৰে। দ্বিতীয়টো হ'ল টিচাৰ। BMLT কৰাৰ পিছত যদি MMLT অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী কৰা হয়, তেতিয়াহ'লে আমি টিচিং প্ৰফেশ্যনটোৰ ফালে যাব পাৰোঁ। 3 নম্বৰ কেৰিয়াৰ অপৰচুনিটিটো হ'ল ৱৰ্ক এট ইণ্ডাষ্ট্ৰি এণ্ড ৰিচাৰ্চ চেণ্টাৰ। মেডিকেল ফিল্ডৰ লগত জড়িত যিবিলাক ইণ্ডাষ্ট্ৰি থাকে আৰু ৰিচাৰ্চ চেণ্টাৰ থাকে, তাতো লেবৰেটৰী টেকন'লজিষ্টবিলাকৰ প্ৰয়োজন হয়। আৰু 4 নম্বৰ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কেৰিয়াৰ অপশ্যনটো হ'ল গভৰ্ণমেণ্ট জব। এনেকুৱা নহয় যে মেডিকেল MLT কোৰ্চটো কৰাৰ পিছত অকল লেবৰেটৰী বা অকল মেডিকেল ফিল্ডতে কাম কৰিব লাগিব। BMLTটো কৰাৰ পিছত আমি বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট এক্সাম, যেনেকুৱা SSC, UPSC, APSC আদিটো ট্ৰাই কৰিব পাৰোঁ। তাৰ উপৰিও গভৰ্ণমেণ্ট যিবিলাক মেডিকেল থাকে, সেই মেডিকেলবিলাকতো লেবৰেটৰী টেকন'লজিষ্টবিলাকৰ প্ৰয়োজন হয়। এতিয়া আহোঁ আটাইতকৈ ফেভাৰেট প্ৰশ্নটোৰ ফালে, লেবৰেটৰী টেকন'লজিষ্টবিলাকৰ চেলাৰী কিমান? জানিবও লাগে, কাৰণ যি প্ৰফেশ্যনেই নহওক, চেলাৰীটো মেইন। প্ৰাইভেট মেডিকেলবিলাকত চেলাৰীটো 20,000 মানৰ পৰা আৰম্ভ হয়। যদি আমি টিচিং প্ৰফেশ্যনটোত চাওঁ, তেতিয়াহ'লে তাৰ চেলাৰীটো 30,000 মানৰ পৰা আৰম্ভ হয়। আৰু যিবিলাক গভৰ্ণমেণ্ট মেডিকেল থাকে, সেই মেডিকেলবিলাকতো প্ৰায় একে সমানেই চেলাৰী আমি দেখিবলৈ পাওঁ। কিন্তু এই চেলাৰীটো ফিক্স চেলাৰী নহয়, এক্সপেৰিয়েঞ্চ আৰু পজিশ্যনৰ ওপৰত ভিত্তি কৰি চেলাৰীবিলাক বাঢ়ি গৈ থাকে। এইখিনিতে এটা কথা কৈ থৈ দিওঁ, MLT কোৰ্চবিলাক প্ৰাইভেট আৰু গভৰ্ণমেণ্ট দুই ধৰণে আমি কৰিব পাৰোঁ। গভৰ্ণমেণ্ট কোৰ্চবিলাকৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স অৰ্থাৎ SSUHS পৰা আৰু DMEৰ ফালৰ পৰা সময়ে সময়ে ন'টিচ ওলায়। আৰু যদি প্ৰাইভেটকৈ আমি কৰিব লগা হয়, তেতিয়াহ'লে অসমত বহুতো প্ৰাইভেট ইউনিভাৰ্চিটি আছে, সেইবিলাকত আমি প্ৰাইভেটকৈ BMLT কোৰ্চটো কৰিব পাৰোঁ। কিন্তু প্ৰাইভেটবিলাকত এই BMLT কোৰ্চটোত 3 পৰা 5 লাখ টকাৰ খৰচ আহে। আই হোপ মেডিকেল লেবৰেটৰী টেকন'লজিৰ লগত জড়িত
গোটেইখিনি কথা আপোনালোকে বুজি পালে। ভিডিঅ'টো যদি হেল্পফুল হোৱা যেন ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।